असम के गोमोशा को दुनिया में पहचान दिलाते हैं। মহোদয় সেইটো গমোচা বুলি নকয়, সেইটো গামোচা বুলি কয়। এইটো গোটেই পৃথিৱীৰ মানুহ চিনি পায়, এইটো সঁচা কথা কৈছে আপুনি। कांग्रेस असम के लोगों को अपना नहीं मानती है। চাচমে সঁচাকে কৈছে নেকি? আচ্ছা, কংগ্ৰেছে যদি অসমৰ মানুহক নিজৰ বুলি নাভাবিছিল, ইমান স্কুল কলেজ মেডিকেল ইণ্ডাষ্ট্ৰী ইমানবিলাক বস্তু কিয় বনাইছিল? মানুহক ইমান ছাবচিডি, ইমান মানে ৰেগা, তাৰপিছত ৰেচন কাৰ্ড এইবিলাক দিছিল যে কিয় বা? আপোনালোকে যে অসমৰ মানুহক নিজৰ বুলি ভাবে, আপোনালোকে অসমৰ মানুহৰ কাৰণে কি কৰিছে কওকচোন অলপ। कांग्रेस के लोगों को विदेशी घुसपैठिए ज्यादा पसंद है। ছাৰ নহয় নেকি? আপোনাৰ কথাবিলাক অলপ মিলা নাই যেন লাগি আছে। কংগ্ৰেছে যদি বিদেশীক ভাল পাইছিল তেন্তে ডিটেনশ্যন কেম্পবিলাক কোনে বনাইছে? আপোনালোকেতো বনোৱা নাই, কংগ্ৰেছৰ দিনতেতো বনোৱা হৈছিল। পিছে এই যে আমাৰ অসমৰ এটা ডাঙৰ সমস্যা আছে মহোদয়, আপুনি গম পায় না নাই? ডিভোটাৰৰ সমস্যা, এইখিনিও কংগ্ৰেছৰ দিনতে হৈছিল। কিন্তু কথাটো হ'ল আপুনি বিজেপিৰ মানুহ, কিন্তু আপোনালোকে কি কৰিছে বিদেশীৰ কাৰণে? খালি ভাষণত চিল্লাই, বাকী কামটো কি কৰিল? মই কিন্তু এতিয়ালৈকে বুজি পোৱা নাই, আৰু আপোনাৰ কথাবিলাক কেনেহেন মিলা নাই। असम की लाखों बीघा जमीन पर कब्जा करते रहे। হয় নেকি মহোদয়? কোনে? এই বিদেশী মানুহবিলাকে অসমৰ লাখ লাখ বিঘা নিজৰ আওতাত লৈ লৈছিল নেকি? কিন্তু মহোদয়, আপোনাৰ অসমৰ যিজন এতিয়াৰ মুখ্যমন্ত্ৰী, সি কিন্তু কংগ্ৰেছৰ এটা বিশাল নেতা আছিল। একেলগে 2-3টাকে মন্ত্ৰিত্ব লৈছিল। মানে ক'বলৈ গ'লে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ বৰাবৰ পাৱাৰ আছিল। কিন্তু আপোনাৰ এই নেতাজনে তেতিয়া একো কোৱা নাই, এইটো দুখজনক কথা। ইটো বিৰোধ কৰিব পাৰিল হয় ছাৰ, তেওঁ কিন্তু তেতিয়া এটা কথাও কোৱা নাই। আপুনি যিবিলাক কথা কৈ আছে, আপোনাৰ মুখ্যমন্ত্ৰীজন কিন্তু কংগ্ৰেছৰ এটা ডাঙৰ নেতা আছিল, বহুত ডাঙৰ নেতা আছিল। মানে ই যি কৈছিল কংগ্ৰেছ তেনেকৈ চলছিল। और कांग्रेस सरकार उनकी मदद करती रही। मुझे खुशी है कि आज हेमंत जी की सरकार असम के लोगों के हक की लाखों बीघा जमीन को घुसपैठियों से मुक्त करवा रही है। মহোদয়, এইটো আপুনি আধা সঁচা কথা কৈছে, আধাখিনি, গোটেইখিনি নহয়, আধা সচ বোলা হে আপুনি। কিউকি অসমৰ এই হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি অসমবাসীৰ কাৰণে, অসমীয়াৰ কাৰণে, অসমৰ মানুহৰ। কিন্তু কি কৰি আছে আপোনাৰ চৰকাৰে? গৰীব দুখীয়া মানুহবিলাকৰ ঘৰ দুৱাৰ ভাঙি উচ্ছেদ কৰি এই লাখ লাখ বিঘা মাটি কেইবাজন অসমীয়াক, যেনে বাবা ৰামদেৱ, আদানী আৰু আম্বানী লিজত দি আছে, ভাড়াত দি আছে। আপোনাৰ মিত্ৰ যে সেইবিলাকৰ পৰা আহে না, সেইটো ভাড়া দিয়ে নিদিয়ে, ইলেকশ্যনতো দিয়ে বেছিকৈ। কিন্তু এই মাটিখিনিৰ কিন্তু হক কোনে কাৰ আছিল? অসমীয়াৰ আছিল, অসমবাসীৰ আছিল, কিন্তু তামাক দিয়া নাই। এইটো আপুনি সম্পূৰ্ণ সঁচা কথা কৈছে। লগতে আপুনি যোনবিলাক মানুহক ঘুচপিটিয়া বুলি কৈ আছে, মানে বিদেশী বুলি কৈ আছে, এই কথাটো মোৰ হজম হোৱা নাই, বিশ্বাসো নহয়। মহোদয়, আপুনি ভাবি চাওকচোন, যদি বিদেশী মানুহ হ'ল হয়, এই মানুহখিনিক ঘৰ দুৱাৰ ভাঙি দি উঠাই দিয়া হ'ল, গ্ৰেপ্তাৰ কৰা নহ'ল, বিদেশত পঠোৱা নহ'ল, এই মানুহখিনি নিশ্চয় ক'তবা যাব, অসমতে থাকিব, নহ'লে ভাৰতবৰ্ষৰে কোনোবা ঠাইত যাই থাকিব। এইটো যেন অন্যায় কৰা হেন পাইছোঁ মই ছাৰ। আপুনি বহুত ডাঙৰ মানুহ, কিন্তু আপুনি অলপ ভাবি চাবচোন, যদি আপোনাৰ ওচৰলৈ মোৰ ভিডিঅ'টো যায়, যদি বিদেশী হয় মানুহখিনিক নিশ্চয় ডিটেনশ্যন কেম্পত লৈ ভৰাব লাগিছিল, নহ'লে বিদেশত পঠাব লাগিছিল। আপুনি এজন ইমান ডাঙৰ মানুহ হৈও নজনাকৈ এনে এটা কিয় কয়? সেইবিলাক বিদেশী মানুহ নাছিল ছাৰ, অসমৰ মানুহ আছিল। কিন্তু সিহঁতক মিছাতে হাৰাশাস্তি কৰা হৈ আছে, কাৰণ প্ৰয়োজন আছে মাটিখিনি যে মিত্ৰহঁতক দিব লাগিব। 3টা পিয়ৰ অসমীয়া আছে অসমত, মানে ভূমিপুত্ৰ ইহঁতে অসমত জন্মগ্ৰহণ কৰিছিল, আদানী, আম্বানী আৰু বাবা ৰামদেৱ। কানাটো এইটো, দেৰ বেটাৰীটো সেইটো। তো কথাটো হ'ল মহোদয়,